Hello friends, আমি বিকাশ চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ নতুন এটা ভিডিঅ লৈ আপোনালোকৰ মই মাজত আহি গলো। এইদিন মই ভিডিঅ দিব পৰা হোৱা নাছিল, সেইকাৰণে ক্ষমা কৰি দিব। মোৰ গা বেয়া আছিল, এইকেইদিন জ্বৰ আৰু পানী লগা সকলোবিলাক হৈ গৈছিল মোৰ। এইকেইদিন মই বহুত ঘূৰিবলগীয়া হৈছিল, মানে মোৰ এডমিশ্যনৰ নামত। এডমিশ্যনৰ কাৰণে বহুত কাগজ পত্ৰ উলিয়াবলগীয়া হৈছিল, বহুত কিবা কিবি উলিয়াবলগীয়া হৈছিল সেইবোৰ। সেইকাৰণে মই দিনটোত দুবাৰকৈও গোলাঘাট যাবলগীয়া হৈছিল। সেইকাৰণে মোৰ জ্বৰ পানী লগা কাহে পাই গ'ল, ধূলি বালি সোমাই নাকে চাকে সোমাই জ্বৰ পানী লগা কাহ পাই গ'ল। ফাইনেলি 4-5 দিনমান পৰিলোঁ মই বিচনাত। আজি ভাল পাইছোঁ। আজি আৰু এটা কাম আছে মোৰ, সেইটো কামটো কৰিব যাওঁ। ITI কাউন্সেলিং কৰিবলৈ আছে, সেইটো কাউন্সেলিংটো কৰি আহোঁগৈ। আৰু মোৰ চুলিটোও কাটিব হ'ল, সেইটো চুলিটোও কাটি আহোঁগৈ। ছাইডটো অলপ দীঘল হৈ গ'ল, চুলিটোও কাটোঁগৈ আজি। আৰু আজি মই এইটো লগাই থোৱা ফিটিং কৰি থোৱা বহুত দিন হ'ল, কিন্তু এইটো মই আজিলৈকে টেষ্টিং কৰিব হোৱা নাছিলোঁ। মোৰ লগাই কৰি তাৰপিছত বেমাৰে পৰিলোঁ, মই এইটো টেষ্টিং কৰিব পৰা নহ'লগৈ। এতিয়া মই আজি এইটো টেষ্টিং কৰিম, ভিডিঅ' কৰিম। এইটো চাব কেনেকুৱা লাগে আপোনালোকেও। এইটো আজি ফাইনেলি এইটোৰ পৰা এটা ভিডিঅ' যাব আজি মোৰ ইউটিউবৰ চেনেলত। মটৰ ব্লগ কৰিম আজি। কেনেকুৱা হয় চাব, আপোনালোকে ক'ব ভাল পালে নে বেয়া পালে, কমেণ্ট কৰি জনাব। এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া বাইকখন উলিয়াই লওঁ। বাইকখন উলিয়াবলৈ অলপ প্ৰব্লেম হয়, বৰ লাহে লাহে ঠেলি উলিয়াবলগীয়া হয়। আৰু মোৰ লগত লগৰটো যাব। এতিয়া সিও ITI কাউন্সেলিং কৰিবগৈ। এইটো মই এতিয়া হেলমেটত মোবাইলটো লগাই লৈছোঁ। আপোনালোকে কেনেকুৱা হৈছে চাব। এতিয়া মই এইডোখৰ এতিয়া কৰি যাম। এতিয়া মই ভিডিঅ'টো আপোনালোকে চাই থাকিব। ওলাই গ'ল, দুখ পালোঁ অলপ ভৰিত উলিয়াওঁতে। অলপ ৰখি ৰ'ব, দুখ পাই গৈছোঁ। এতিয়া আমি এইটো মোৰ গৈ আছোঁ। মোৰ হেলমেটত লগাই লৈ আছোঁ। মোবাইলটো কেনেকুৱা আহিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো কেনেকুৱা ভাল আহিছে নে বেয়া আহিছে, নে ওপৰলৈ কৰিব লাগে তললৈ কৰিব লাগে, যিকোনো অসুবিধা পাইছে যদি আপোনালোকে জনাব। যিকোনো বেয়া পাইছে যদি আপোনালোকে কমেণ্ট কৰি মোৰ জনাই দিব, মই সেইটো ভাল কৰিবলৈ চাম। এতিয়া আপুনি চাই থাকক আপোনালোকে ভিডিঅ'টো কেনেকুৱা হ'ব। এতিয়া এইটো ব্লক ৰাস্তা যেন অলপ আপ ডাউন হয়, সেইকাৰণে অলপ প্ৰব্লেম হয়, হেলমেটটো হিলি যোৱা হয়। ব্লক ৰাস্তাত কৰিবলৈ অলপ প্ৰব্লেম হয়। মোৰ যিহেতু হেলমেটটো বেছি দামী নহয়, মই দামী হেলমেট এটা ল'ব লাগিব, ল'ম। তেতিয়া আপোনালোকে মোৰ হেলমেটটো ইমান হিলাটো বন্ধ হ'ব। এতিয়া মোৰ মোবাইলটোৰ গধুৱে হেলমেটটো অলপ তললৈ ডাউন কৰি আহে, সেইকাৰণে অলপ কৰিবলৈ প্ৰব্লেম হয়। বাৰে পাতি ওপৰলৈ তোলাই থাকিবলগীয়া হয় হেলমেটটো। মোৰ এতিয়া অকণ স্পঞ্জবোৰ ইয়াৰ কম আছে, যোনটো হেঁচা মাৰি মুখখন টিপ মাৰি ধৰি থকা সেইটো অলপ কম আছে স্পঞ্জটো। সেই স্পঞ্জটোৰ কাৰণে অলপ অসুবিধা হয়। আৰু দামীটোত থাকে, সৰহকৈ থাকে আৰু টিপ মাৰি থাকে। এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। মই এতিয়া এনেকৈ অসুবিধাতে কৰি যাওঁ। ফাৰ্ষ্ট মই কৰিছোঁ, একো ইমান নাজানো ভাল হৈছে বেয়া হৈছে। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই মোক কৈ থাকিব। Don't fall, don't forget all the things you've been taught, you've been told. Don't blink, don't run, don't turn left or turn right or look straight at the sun. My mind's going in circles, I'm trying to fight it. Getting these voices inside to stay quiet. Gone to the place where all this began. Just start again. Oh, you won't see the light until the dawn breaks. No, till it's all said and done, you won't know what it takes. Gotta make a wrong turn and turn around. Gotta fall fast to pick yourself up off the ground. Until you get lost, you'll never be found, and you can't start again until you break down.
to sleep. Keep on our shine. You'll surely get burned if you reach out and touch. My mind is a battle, I'm trying to hide it. Getting these voices inside to stay quiet. আমি পাই গ'লোহি আহি ইয়াত মৌবাহ এটা আছে মাখি মৌ হয় সেই মৌবাহটো ভাঙি মেলি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এটা ভাঙি দেখাই আছোঁ আহক মই এতিয়া মৌবাহটো চাব মাখি মৌ এইটো ৰস থকা মৌটো সেই মৌটো মধুমাখি সেইটো মৌ আজি ভাঙিম এতিয়া ফাৰ্ষ্ট টাইম ভাঙিম আজিলৈকে কোনো এনেকুৱা কৰি পোৱা নাই এয়া চাওক ইমান জাজত সেইটো মিল আছিলে হয় চুই দি আছে নাই পলিথিন আছে পলিথিন আনিছিলোঁ ইয়াত এই আমি এতিয়া ভাঙিম এতিয়া মৌমাহটো হা আছে ধৰি দিয়া ইয়াত চাওক বস্তুটো ইয়াত আছে ইয়াত আছে চাওক হা নালাগে ওপৰে উঠিছে ইয়াৰ ভিতৰত মৌবাহটো আছে এতিয়া মৌবাহটো ভাঙিম ইয়াত আন্ধাৰ লাইটৰ অলপ প্ৰব্লেম হৈছে লাইটটো নাই কাৰণে ফ্লাক্স লাইট জ্বলাই কৰিবলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো ইমান ভালকৈ দেখুৱাব নোৱাৰিম তাকো অলপ আপোনালোকক দেখুৱাওঁ ইয়াত মৌবাহটো চাওক আপোনালোকে এতিয়া মই মৌবাহটো দাঙি আছোঁ লাহে ইয়াত বহুত লাহে কৰিব লাগে নহ'লে ফুটে ইয়াত বহুত ফুটে মৌটো এইটো চাওক আমি মৌ ৰস পাই গ'লোঁ এইয়া মৌ ওলাই গ'ল এইখন এতিয়া লাহে দাঙি উলিয়াব লাগিব এইখনতে থাকিব লাগে কেইবা পিছো এইখনত আছে বহুত আছে ধুনীয়াকৈ ওলাই আছে চাওক এয়া চাওক কি ধুনীয়া এইখন এতিয়া আজি ভাঙিম ফাইনেলি আজিলৈকে মই ভাঙি পোৱা নাই কাহানিও আজি ফাৰ্ষ্ট ভাঙিম কি হয় নাজানো ভাঙি চাওঁ আৰু ভয়ো লাগিছে ফুটে বুলি এয়া মৌটো কাটোঁ এতিয়া লাহেকৈ এতিয়া এখন উঠাই আনিম গোটেই প্লেটখন লাহেকৈ এইখন মৌ চাওক মৌ ৰস আছেনে মই চাওঁ কটাৰীখন চুইখন সোমাই মানে চাওঁ তাত ৰস লাগি আহিলে মৌ ৰস আছে নহ'লে ৰস নাই আৰু এইখন এতিয়া মই বেক চাইডে দাঙি চাইছোঁ এই চাইডে ওলাই পা নে নোলাই জানো এতিয়া এখন দাঙি আনিব পাৰিব লাগিব এতিয়া ভয়ো লাগে এখন দাঙি আনিবলৈ আজিলৈকে এদিনো এইবোৰ কাম কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ সেইকাৰণে বহুত ভয় লাগি আছে ভগৱানক ভাবি আৰু কৰি আছোঁ পাৰোঁনে উলিয়াব পাৰোঁনে জানো কিমান ওলাই চাক আছেনে নাই পূৰ্ণিমাত ভাঙিব লাগে পূৰ্ণিমাৰ আগত ভাঙিব লাগে মই পূৰ্ণিমাৰ পাছত ভাঙিছোঁ সেইকাৰণে অলপ চাকটো কমিব আৰু এতিয়া মৌমাখিৰ ছিজন নহয় এতিয়া ফুলবোৰ নাই যেন সেইকাৰণে ৰসটো কম ওলাব সেইটো চিয়'ৰ ৰসটো কম ওলাব এইটো আজি এতিয়া ফুলৰ ছিজন অহা নাই যেতিয়া ফুলৰ ছিজন আহিব তেতিয়া ৰসটো সৰহকৈ ওলাব এতিয়া চাওঁ এইখন মৌ ৰস চাওক কি ধুনীয়া দেখিলেই আনো লাগে হাত বহাবলৈ মন যায় কিন্তু হাত ভৰাই দিলে আৰু পিছত ৰাতিলে কি হ'ব জানেই নহয় আপোনালোকে এইখন চাওক মৌৰসৰ বা আছে মৌৰস থকাটো অলপ হ'লেও ওলাব এতিয়া এখন ভঙাটো এতিয়া দাঙি অনাটোহে টেনশ্যনৰ মেইন কাম এতিয়া আনিব পৰা নাই এখন এয়া চাওক ৰস আছে চাহ এইবোৰ জিলিকি আছে চাওক ৰস কি ধুনীয়া জিলিকি আছে চাওক ৰস আছে ফাইনেলি ৰস দেখিছোঁ অলপ মনটোও ভাল লাগিছে ইয়াৰ ৰস আছে এয়া অলপ খুচি চাওঁ ৰসটো আছে নে চাওঁ এয়া অলপ খাই চাওঁ ৰ'ব আছে ৰস আছে মিঠা একদম টেষ্টি মিঠা এই ধৰ ৰস এইখন দাঙি এৰি দিবি এই পলা খাটুককৈ দিলে মোক এজনীয়ে দিলে ফুটিলে পুৱাঙালে ফুটিলে ঐ এয়া পটকনে হৈ পৰিলে সেইকাৰণে মহখিনি গোটেইখিনি ওলাই আহিছে সেইকাৰণে অলপ ৰখি দিছোঁ চাহপান শান্ত হ'ব দিছোঁ ইয়াতে আছে মালটো মেইন মালটো ভাঙিম যেনেকৈ নহ'লে মিঠা কিন্তু বেয়া মিঠা গোন্ধাই আছে মিঠা আহা ভাঙি লওঁ আহা এতিয়া আমি ভাঙোগৈ আপোনালোকে চাই থাকক তাক কেমেৰাটো কৰি দিছোঁ এয়া চাওক ৰ'ব দেই ফাইনেলি এইডোখৰ উলিয়াই আনিলোঁ কাঠডোখৰ বহুত লাহে আহিবলগীয়া হৈছে অলপ ফিলিলেই দিগদাৰ আছে বহুত মাখি লাগি আহিছে ফুটিব দিব লাগে ধৰিবি আৰু সোনকালে ধৰিবি
ধৰিবি আহ ধৰিবি এখন আৰু ইটা এডোখৰ দে ইটা এডোখৰ দে এই ইটা এডোখৰ দিবি ইয়াত দি দিছে আৰু ধৰ এখন লাহেকৈ ধৰিব লাগিব এখন ধৰ ভালকৈ একদম বেয়া ফুটিব একদম শ্ল' মোশ্যনত ঘূৰাই দে ঘূৰাই ল'ব লাগিব ভয় লাগি আছে এতিয়া ফুটিব বুলি এইটো ভয়ো লাগিছে ফুটিব বুলি একদম শ্ল' মোশ্যন মাখি ঘূৰি আছে গোটেই গা চাৰিৰণটো ঘূৰি আছে এইবোৰ চাওক কিমান ধুনীয়াকৈ উলিয়াই আনিছোঁ আজি ফাৰ্ষ্ট ভাঙিছোঁ ভয় লাগিছে ইমানো ভয় লগা নাই আৰু যিমান লাগিব লাগিছিলে ভয় ভাঙোতে ভগৱানক চিন্তি কৰি আছোঁ আৰু এই চাওক কি ধুনীয়া চাওক ওলাইছে চাওক এয়া চাওক গোটেই ৰস এতিয়া মৌ চৌ ভাঙি হ'ল সেয়া ভাঙি গৈ এতিয়া টাউনত যাওঁ চুলিখিনিকে অলপ কাটি আহোঁ এইখিনি অলপ এজনীয়ে ফুটিলে ইয়াত এজনীয়ে ফুটিলে এই বুঢ়া আঙুলিটোত এইখিনিজনীয়ে ফুটিলে এতিয়া অলপ বিষাই আছে এইডোখৰ খালি এইটো বাৰু বিষোৱা নাই এইটো অলপ ফুলি আছে তাকো এজনী আঙুলিতে দিলে ইয়াক এনেকুৱা মানে আঙুলি এজনী তাক দিলে এজনী আঙুলি যাওঁ এতিয়া অলপ পালোঁ বেছি নাপালোঁ আপোনালোকৰ ঘৰত গৈ মৌখিনি ৰসখিনি দেখাম এতিয়া নেদেখাওঁ ভাগৰ লাগিছে বহুত আৰু দেৰি হৈছে সোনকালে যাওঁ বহলা টাউনত গৈ আপোনালোকক লগ পাই আছোঁ এয়া মই বহলা টাউন পাই গ'লোঁ এতিয়া চুলি কাটিবলৈ ৰখি আছোঁ এয়া ভিৰ হৈ আছে কাৰণে চুলি কাটি আছোঁ মই ৰখি থাকোঁ বাৰু অলপ দেৰি মই চুলিটো কাটি আহিলোঁ অথনিয়ে আহিলোঁ এতিয়া আধা ৰাতি কেইটা বাজিছে ৰাতি 10টা বাজিলে অথনি দেখাবলৈ সময় নহ'ল মানে কৰিবলৈ মন নগ'ল ভিডিঅ'টো এতিয়া দেখাইছোঁ আপোনালোকক চাওক চুলিটো কেনেকুৱা দিছে কমেণ্ট কৰি জনাব এয়া চুলিটো কাটি দিলোঁ এনেকৈ থ'লে ভাল লাগিব নে কেনেকৈ থাকিলে ভাল লাগিব ক'বচোন অলপ এয়া চাওক চুলিখিনি এই ছাইডটো অলপ কাটি দিলোঁ এনেকৈ পেলাই থওঁ মই এনেও এনেকৈ পেলাই থওঁ এনেকৈ এইটো চাওক মোক কেনেকুৱা লাগিছে ক'ব একবাৰ কমেণ্ট কৰি জৰুৰ ক'ব ভাল লাগিছেনে চুলি হেয়াৰ ষ্টাইলটো আপোনালোকে বেয়া লাগিছে এইটো মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকক মই মৌ কিমান পালোঁ আজি দেখুৱাই আছোঁ ব্লগ ইয়াত দুজনীয়ে ফুটিলে এই চাইডে ফুটিছে এইটো অলপ বিষ হৈছে এতিয়া চকুত অলপ মুঠ খোৱা নিচিনা হৈ আছে আৰু বুঢ়া আঙুলিটো ফুটিছিলে বাৰু এইটোত ভাল হ'ল বুঢ়া আঙুলিটোত ফুটিছিলে অকল এইটো হয় এতিয়া বিষটো আছে অলপ মানে চকুত অকণমান মুঠ খুৱাই নিয়া নিচিনা লাগিছে ঢাকি নিয়া নিচিনা লাগিছে অলপ ফুলি গৈছে আপোনালোকে কেমেৰাত ইমান ধৰিব নোৱাৰিবও পাৰে আকৌ এইখনত চাই এইখন অকণমান ফুলি আছে দেখিছে নাই আপোনালোকক মই মৌটো দেখুৱাই আছোঁ বোলো এয়া মৌ ৰসটো মই ফ্ৰিজত ভৰাই থৈছোঁ এইখিনি মৌ ৰস আপোনালোকক দেখুৱাই আছোঁ চব মৌ ৰস অলপ পালোঁ এইটো কেজি চিষ্টেমত আধা কেজিমান মৌ ৰস পালোঁ মই এইবোৰ মৌ ৰস পাইছিলোঁ এইখন ভাঙিব যাওঁতে মোৰ দুজনীয়ে ফুটিলে মৌ ৰস বিয়পি ওলাই গৈছে দেখিছে নহয় এয়াকে মৌ ৰস পালোঁ আৰু আজিলৈ ভিডিঅ' ইমানখিনিয়ে আছিল আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি যাওক বাই বাই